বৰপেটা জিলাৰ ঢকুৱাত বাইক আৰু চাইকেলৰ মাজত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বাইক আৰোহী আৰু চাইকেল আৰোহী দুইজন গুৰুতৰভাৱে আহত হৈ ৰাস্তাত পৰি থাকে। স্থানীয় ৰাইজৰ সহযোগত দুইজনকে বৰপেটা মেডিকেলত ভৰ্তি কৰা হয় আৰু আমি জানিব পৰা মতে বাইক আৰোহীজনৰ নাম আছৰাফুল ইছলাম আৰু চাইকেল আৰোহীজনৰ নাম এতিয়ালৈকে জানিব পৰা হোৱা নাই। एक एक्सक्लूसिव रिपोर्ट rkylive।